গাইজ আপোনালোকে জানেনে প্ৰথম ইউটিউবৰ ভিডিঅ'টো কি আছিলে? ব'লক গাইজ আজি আপোনালোকক দেখাম মই ইউটিউবৰ প্ৰথম ভিডিঅ'টো কি আছিলে। ব'লক গাইজ। হেল্ল' বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এ ফৰ আছাম ইউটিউব চেনেললৈ। আৰু মই SD আৰু আজি মই ঘৰতে আছোঁ আৰু মোৰ ঘৰতে আছোঁ, আজি ক'ৰবাত ওলাই নাযাওঁ। আৰু আজি ব্লগটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিম আৰু ঘৰতে শেষ কৰিম। আৰু আজি ব্লগত অহাৰ মেইন উদ্দেশ্য হ'ল যে মই কেনেকৈ ইউটিউব চেনেলত আহিলোঁ আৰু ইউটিউবৰ কিছুমান নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইজ আজি আমি আহোঁ আমাৰ মেইন টপিকত। আৰু মোৰ বেক চাইডত কি আছে ইগন'ৰ কৰিব আপোনালোকে। আৰু একচুৱেলি মই ইউটিউবত অহাৰ প্ৰথম কথাটো হ'ল মই ইউটিউবত অহাৰ কাৰণটো হ'ল মই বহুত আগৰ পৰা ভাবোঁ যে ইউটিউব চেনেল এটা খুলিম বাট মোৰ পঢ়াৰ কাৰণে বা মই কিবাৰ কাৰণে মই বিজি থাকোঁ, তেতিয়া বনাব নোৱাৰোঁ সেইকাৰণে ভিডিঅ'বোৰ। বাট আফটাৰ যেতিয়া মোৰ কমপ্লিট হ'ল পঢ়া শুনা আৰু মই মোৰ যিবোৰ কৰোঁ মোৰ কামবোৰ মই কৰোঁ, বাট মই ফ্ৰী টাইমত কি কৰোঁ এইবোৰ ব্লগবোৰ বনোৱাৰ চেষ্টা কৰোঁ বা ক'ৰবাত ঘৰত গ'লে ফ্ৰী টাইমত মই সেইবোৰ বনাওঁ। আৰু এতিয়া আমি আহোঁ ব'লক মেইন টপিকলৈ। মই ইউটিউব ভিডিঅ' কিয় বনাম? তো মেইন কথা হ'ল প্ৰথম কথা হ'ল মই ইউটিউব চেনেল এটা খোলাৰ কৈছোঁ আপোনালোকক বহুত মন আছিলে। আৰু একচুৱেলি মেইন কাৰণটো কি হ'ল, কেইদিনমান আগত মই মাজুলীত গৈছিলোঁ মোৰ কিছুমান মেডিকেল ডিপাৰ্টমেণ্টৰ কামৰ কাৰণে। আৰু মই তাতেই আছিলোঁ আৰু তাতে মই এক ঘণ্টা মোৰ ডিউটি থাকে, 2 ঘণ্টা থাকে। পিছত মই কি কৰোঁ বুলি ভাবোঁ, তো তাত মোৰ ফ্ৰেণ্ড এজনো আছিলে ধীতিৰাজ। তো তাৰ লগত মই আছিলোঁ, থাকোঁতে কি হ'ল সি ক'লে সঞ্জীৱ খোলা। মই এনেকৈ কৰি ইউটিউব চেনেল ফাৰ্ষ্ট ভিডিঅ' বনালোঁ, বাট ইমান ভাল হোৱা নাছিলে। বাট মই নেক্সট কি হ'ল এনেকৈ বনাই অলপ আপগ্ৰেড হৈছে। মই এতিয়াও মোৰ নিজৰ ভিডিঅ'বোৰ ভাল বুলি নকওঁ, বাট আপগ্ৰেড হৈ আছে আৰু লাহে লাহে এইবোৰ আৰু আপগ্ৰেড হৈ যাব মই জানো। তো সেইটো হ'ল মোৰ ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা, মই কি কৰোঁ, মই 2016 মানৰ পৰা মই সন্দীপ মহেশ্বৰীৰ চেনেল খুব দেখোঁ, মোৰ বহুত ভাল লাগে। তো মটিভেশ্যনবোৰ ভাল লাগে আৰু মই ৰেগুলাৰ দেখোঁ, মই ফ্ৰী টাইমত সেইবোৰে দেখি থাকোঁ। তো তেওঁ কয় তুমি এটা ইউটিউব চেনেল খুলি পেলাই তুমি ডেইলি এটা ব্লগ এৰা, ডেইলি এটা ৰীল এৰা, দৰকাৰ নাই তোমাৰ পইচাৰ কথা ভাবিব নালাগে, তুমি মনিটাইজ হওক নহওক। বাট সেইটো কি হয়, এটা মেমৰি হিচাপেও থাকি যায়। মোৰ চেন্সত মই কৈ আছোঁ বা তেওঁৰ মতেও মই কৈ আছোঁ, তোমাৰ মেমৰি হিচাপেও থাকি যায় বস্তুবোৰ। আৰু তুমিতো এনেকৈ এটা ভিডিঅ' বনাই ক'ৰবাত ফুৰিব গ'লে এটা ব্লগ বনাব পাৰা, সেইটো তোমাৰ ষ্ট'ৰেজত কিমান ৰাখিবা। একচুৱেলি তুমি চেনেল এটা খুলিলে ব্লগত ৰাখিলা, তাৰ পৰা তুমি দেখিবও পাৰিলা মাজে মাজে। আৰু তাত গাইজ মই আৰু এটা কথা ক'ব বিচাৰি আছোঁ যে ইউটিউবততো আমি এতিয়া ভিডিঅ' এটা এৰিবলৈ আমাৰ কোনো পইচা নালাগে। আমি এৰিব লাগে, বাছ অলপ নেটপেক এটা খৰচ হয়, নহয় বুলি নহয়, আৰু এটা টাইম লাগে, বাছ এৰি থাকক। হয় কিজানি আপুনি ভালকৈ কণ্টেণ্ট কৰিলে আৰু ভালকৈ ফুল টাইম দিলে কিজানি আপুনি পপুলাৰো হ'ব পাৰে, সেইটো বেলেগ কথা। আৰু আজিকালি যিবোৰ নতুন ক্ৰিয়েটৰ ওলাইছে বা নতুন ইউটিউবাৰ ওলাইছে, ঠিক আছে কৰক। কিছুমানে কয় আজিকালি দুনিয়াত ইউটিউবাৰৰ অভাৱ নাই, তো একচুৱেলি অভাৱ নাই মানুহ মই, যিবোৰে আজিও ভালকৈ কৰি আছে বা যি আমাৰ বিকাশ দাহঁতক কওক বা ডিম্পু দাহঁতকো কওক, সিহঁতেতো এতিয়া কৰিছে। বাট সেই বস্তুটোক সিহঁতেও চাগে এটা টাইমত সিহঁতে জব হিচাপে লোৱা নাছিলে, বাট এটা টাইমত সিহঁতেও এতিয়া নিজৰ প্ৰফেশ্যন হিচাপে লৈ লৈছে ইউটিউবটোক। তো সেইটো ডাঙৰ কথা নহয়। তো আমি নিজে এক্টিভ হ'ব লাগিব আৰু নিজে আমি সেইটোক ফুল টাইম লওঁ নে আমি এইটো অলপ এনজয়মেণ্ট হিচাপে লওঁ, এইটো নিজৰ কথা। তো আমি সেইটো হিচাপে ভিডিঅ' কৰিব লাগে। তো কথাটো যোনে ফুল টাইম হিচাপে ল'ব বিচাৰে কৰক, ভালকৈ কৰক, ভাল যিবোৰ বস্তু লাগে সেইবোৰ লওক আৰু সেইবোৰ দি কৰক। অবভিয়াছলি ভাল কণ্টেণ্ট থাকিলে চবেই চাব, ভাইৰেল হ'বই। তো সেইটোৱে কথা। তো লাষ্টলি মই ক'ব বিচাৰিছোঁ গাইজ, এইটো মোৰ একচুৱেলি ফাৰ্ষ্ট ব্লগ নাছিলে, এইটো মোৰ ব্লগ আছে 4 to 6 নম্বৰ ব্লগছ হ'ব। গাইজ আৰু এটা কথা, ইউটিউবৰ প্ৰথম ভিডিঅ'টো আছিলে এইটো একচুৱেলি এপ্ৰিলৰ 23, 2005ত মি এট দ্য জু বুলি পষ্ট কৰিছিলে। তো ইউটিউব ভিডিঅ'টো আপোনালোকক মই দেখাম।